নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক এজন বাইদেউ ওচৰত লৈ আহিছোঁ গতিকে বাইদেৱে কি ধৰণৰ চিকিৎসা কৰায় আৰু কেনেকুৱা ধৰণৰ চিকিৎসা কৰে বাইদেউৰ নাম তেওঁৰ পৰিচয় গোটেইখিনি আমি বাইদেউৰ পৰা আমি জানিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওক আৰু বাইদেউৰ ফালৰ পৰা চাই লওক আৰু নেক্সট যিটো ভিডিঅ' আছে তেওঁ কি ধৰণৰ চিকিৎসা কৰে তাৰ কাৰণে মই এটা অলপ মানে ভিডিঅ' এটা বনাই দিছোঁ সেইটো ভিডিঅ' আপোনাৰ মই ডিছক্ৰিপশ্যনত দি দিম গতিকে সেইখিনি আপোনালোকে চাই ল'ব তেওঁ কি চিকিৎসা কৰে আৰু তাৰ আগতে তেওঁৰ বিষয়ে জনাটো আমাৰ বেছি জৰুৰী গতিকে আমি তেওঁৰ বিষয়টো জানি লওঁ এতিয়া বাইদেউ আপোনাৰ পৰিচয়টো দি দিয়ক মোৰ নাম শ্ৰীমতী নমিতা গগৈ দাস মোৰ ঘৰ ধেমাজি মই ইয়াত ভূঞাপাৰা কুমগুৰি ভূঞাপাৰা এতিয়া আপোনাৰ এইখিনি জেগাত অহাৰ কাৰণে আমি কেনেকৈ আহিব পাৰিম এই দূৰৰ মানুহবোৰ ভবানীপুৰত পৰা নামি এফালে গাড়ী যিকোনো গাড়ী পায় নহয় এতিয়া আপোনালোকক মই জনাই আছোঁ প্ৰথমতে এখেতৰ ওচৰত আহিব লাগিলে আপোনালোকে আহিব লাগিব প্ৰথমতে ভবানীপুৰ ষ্টপেজ হাইৰোড মেইন হাইৰোড ভবানীপুৰ ষ্টপেজত আপোনালোকে ৰূপহীলৈকে অহা বাছ পাব আপোনালোকে ৰূপহীলৈকে আহি যাব আহি যোৱাৰ পিছত ৰূপহীত আপোনালোকে নামি এই ভূঞাপাৰালৈকে অহালৈকে সৰু সৰু গাড়ী বহুত পোৱা যায় গতিকে বাইদেউৰ নামটো ক'লেই গতিকে বাইদেউৰ নামটো ক'লেই হ'ল গতিকে তেওঁলোকে আপোনালোকৰ কাৰণে বাইদেউ সম্পূৰ্ণ তাৰমানে পদূলিত ৰাখি দিব তাৰপিছত আপোনাৰ বাইদেউ আপোনালোকৰ যিটো প্ৰব্লেম আছে বাইদেউক কৈ দিয়ক বাইদেৱে আপোনালোকক গোটেইখিনি সহায় সহযোগ আগবঢ়াব এতিয়া বাইদেউ আপুনি কওকচোন এতিয়া হেৰি কি বুলি কয় আপুনি কি ধৰণৰ চিকিৎসা কৰে মই চিকিৎসা গোটেইবিলাক অসুখ হয় কওঁ কিছুমান পগলা মানুহ আহে এইবিলাক আৰু যিকোনো বেমাৰ আমাৰ ওচৰৰ পাজৰ মানুহবোৰ জানে নহয় আৰু বহুত দূৰৰ দূৰৰ মানুহ আহে তেওঁলোকে আহিলে গম পাব আৰু কেনেকুৱা আৰু ভালো হৈছে মানুহ নোহোৱা নহয় এনে আপোনাৰ তাত মানে কোন জেগাৰ পৰা আহে মানুহ এইবিলাক আমাৰ এই ওচৰৰ ডিষ্ট্ৰিক্টৰ গোটেইখিনি অহা বুলিয়ে ধৰক এই বৰপেটা আৰু এই কি বুলি কয় হেৰিও আহে নহয় গুৱাহাটী সেইবিলাক চব আহে অসমৰ প্ৰতিটো কোণাৰ পৰা আহে আৰু আমি হেৰিৰ পৰাও আহে কোচবিহাৰৰ পৰাও আহে ধেমাজিৰ পৰাও আহিছোঁ ধেমাজি এইবিলাক আমাৰ এইখিনি ওচৰ পাঠশালা ৰঙিয়া নলবাৰী গুৱাহাটী এইবিলাক চব জেগাই এই জেগাটোৰ নাম হ'ল ভূঞাপাৰা আৰু বাইদেউ ইয়াতে নিজৰ ঘৰতে চিকিৎসা কৰে আৰু প্ৰয়োজন সাপেক্ষে যদি আপোনাক মাতে আপুনি যাব পাৰিব নে নাই এনেকৈ কিছুমান যাওঁ ইমান যোৱাও নহয় একেবাৰে এৰিব নোৱাৰাবিলাকত যাওঁ গতিকে এনেই দূৰ জেগা চাই যায় নে ওচৰ কিবা কথা আছে ওচৰ দূৰ নাই আৰু কিবা বিশেষ একেবাৰে যাব লগা এতিয়া কোচবিহাৰলৈকেও গৈছিলে তাৰমানে যদি বিশেষ জৰুৰী হয় ধৰি লওক আপোনাৰ যিজন পেচেণ্ট আছে পেচেণ্টজন যদি আনিব নোৱাৰা অৱস্থাত হয় তেতিয়া যদি বাইদেউক যদি আপোনালোকে কয় তেনেহ'লে বাইদেউ পেচেণ্টৰ ওচৰত যাব পাৰে যাতায়াতৰ সুবিধাখিনি দিব লাগিব একো দাবী দুবা নাই গতিকে আপোনালোকৰ মনৰ পচন্দ মতে বা দিল খোজ কৰি যি ভাবে আপোনালোকে দিব খোজে দিব পাৰে বাইদেউ কথাখিনি জনাই দিলে এইখিনি কথা গতিকে বাইদেউ চিকিৎসাৰ বিষয়ে মই আৰু এটা কথা কওঁ ধৰি লওক কিছুমান মানুহ এনেকুৱা আছে মেণ্টেলি প্ৰব্লেম মানে ধৰি লওক সচৰাচৰ আমাৰ গাঁৱলীয়া ভাষাত কয় ভূতে ধৰা হয় না গতিকে তেনেকুৱা ধৰণৰ কিবা চিকিৎসা কৰে গতিকে কিছুমান থাকে না ভূতে ধৰা আমাৰ গাঁৱলীয়া অঞ্চলত কয় বোলে ভূতে ধৰিছে এখেতক কিবা ধৰিছে এনেকুৱা ধৰণৰ চিকিৎসাও তাৰমানে বাইদেউ কৰে গতিকে এনেকুৱা ধৰণৰ কিবা যদি সৰু সুৰা যদি বেমাৰ আছে বা কিবা যদি মানে চিকিৎসা শাস্ত্ৰত যিটো আছে আমাৰ ডক্টৰ চক্টৰ কবিৰাজ এইবিলাকৰ চিকিৎসাটো যদি নহয় তেনেহ'লে আপোনালোকে নিশ্চয় এবাৰ বাইদেউৰ ফালৰ পৰা চিকিৎসা এটা চাব পাৰে গতিকে কিন্তু বাইদেউৰ ফালৰ পৰা বুলি নহয় মই বাহিৰত এনেও খবৰ লৈয়ে আহিছোঁ গতিকে বাইদেউৰ ৰিজাল্ট বহুত ভাল মই জনাত আৰু মই খবৰ পোৱা মতে গতিকে সেইকাৰণে মই বাইদেউৰ ওচৰত দৌৰি আহিছোঁ যাতে মই এটা ইনজেকশ্যন ল'ব পাৰোঁ আৰু আপোনালোকক আগবঢ়াব পাৰোঁ কাৰণ কি অসমত বহুত ধৰণৰ তেনেকুৱা মানুহ আছে যিবিলাকে তাৰমানে এতিয়ালৈকে চিকিৎসা কৰিও তাৰমানে আজিলৈকে ভাল হোৱা নাই তেওঁলোকে এবাৰ বাইদেউৰ ওচৰত আহি চাওক কিজানিবা তেখেতৰ ভাল হয়েই গতিকে আৰু বাইদেউৰ ৰিজাল্টটো বৰ্তমানলৈকে বহুত ভাল গতিকে আপোনালোকে আহি চাওক এবাৰ এইখিনি আৰু তেনেহ'লে বাইদেউ বেছি কথা নাপাব এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ